আমাৰ অসমৰ ক্ষেত্ৰত বিশেষকৈ সকলো জনগোষ্ঠীৰে নিজৰ নিজৰ ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠন আছে। আৰু এই ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠনবোৰে এটা দীঘলীয়া সময় নিজৰ নিজৰ জনগোষ্ঠীটোক ৰিপ্ৰেজেণ্ট কৰি আহিছে। নিজৰ নিজৰ জনগোষ্ঠীৰ সমস্যা, আশা আকাংক্ষা, বিভিন্ন কথাবিলাক তেখেতসকলে সদায় আগত ৰাখি কাম কৰি আহিছে। আৰু সেই হিচাপে আমাৰ অঞ্চলটোৰ বিভিন্ন ইছ্যুবিলাক জনাৰ কাৰণে আৰু সেইবিলাক সঠিক সময়ত সমাধান কৰাৰ কাৰণে বিভিন্ন সময়ত আলোচনা হয়। আৰু চৰকাৰ গঠন কৰা বা ৰাজনৈতিক সুস্থিৰতা এটা পৰিৱেশ গঢ়িবৰ কাৰণে আমি সেই জাতীয় সংগঠন, ছাত্ৰ সংগঠন, সামাজিক সংগঠনৰ লগত আলোচনা বিলোচনা কৰাটো খুব প্ৰয়োজন বুলি মই ভাবোঁ। কাৰণ দীঘলীয়া সময় ময়ো ছাত্ৰ সংগঠনতে আছিলোঁ আৰু তেতিয়া জনগোষ্ঠীটোৰ মূল বিষয়বিলাক লৈ পেলাই বহুত সংগ্ৰাম কৰিছিলোঁ। বহুত চৰকাৰৰ লগত, বহুত ৰাজনৈতিক দলবিলাকৰ লগত আলোচনা কৰিছিলোঁ এই সময়ত। আৰু বহুত সমস্যা সমাধান হৈ গৈছে, কিছুমান সমস্যা ৰৈ গৈছে। আৰু সেইকাৰণে আজি আমি অনুভৱ কৰিছোঁ যে তেখেতসকলৰ কথাটো শুনাটো উচিত আৰু তেখেতসকলৰ আশা আকাংক্ষা দুখ বেদনাবিলাক আমি সকলো শুনিব লাগিব। আৰু সেই জনগোষ্ঠীবিলাকে যিহেতু আমাৰ কনষ্টিটুৱেণ্ট, সকলোকে লৈয়ে আমি বিটিআৰ অঞ্চলত বসবাস কৰি আছোঁ। সহবাসস্থানৰ কাৰণে এটা শান্তি সম্প্ৰীতি, মিলা প্ৰীতি আৰু সুস্থিৰ এটা পৰিৱেশ গঢ়াৰ কাৰণে আমি একেলগে ভাৱ বিনিময় কৰি আগুৱাই যাব লাগিব। মই ধন্যবাদ জনাইছোঁ আমাৰ জাতীয় সংগঠন, সামাজিক সংগঠন, ছাত্ৰ সংগঠন সকলোৱে আমাৰ লগত থিয় দিছে। আৰু আমিও চেষ্টা কৰিছোঁ যে যদিও কাউন্সিল চৰকাৰ এটা ক্ষুদ্ৰ চৰকাৰ হয়, তথাপিতো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰত মিলি পেলাই আমি যিহেতু কাম কৰি আছোঁ, সকলো জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰিবলৈ এটা প্ৰয়াস আমাৰ সদায় থাকিব। আৰু আজিৰ সময়ত মই খুব এটা কনফিডেণ্ট এটা ফিল কৰোঁ, কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠী, সকলোৰে ভাষা সংস্কৃতি ৰীতি নীতি জীয়াই থকাটো বিচাৰে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় নিজে এটা প্ৰ'এক্টিভ এটা ৰ'ল থাকে, সকলো ছাত্ৰ সংগঠন, জাতীয় সংগঠনৰ লগত সময়ে সময়ে আলোচনা বিলোচনা কৰে। তো সেইকাৰণে বিটিআৰ অঞ্চলতো মই আশা ৰাখোঁ অনাগত দিনত এই সমস্যাবিলাক স্থায়ী সমাধান কৰিব পাৰিম। আৰু ইতিমধ্যে আমি ভূমিৰ সমস্যা, বিভিন্ন সমস্যাবিলাক সমাধান কৰা ইতিমধ্যে বহুত আমি আগুৱাই গৈছোঁ। সেইকাৰণে সকলো জনগোষ্ঠীৰ সমস্যাবিলাক যিমান পাৰোঁ সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। আজি যিটো আলোচনা হৈছে, কোকৰাঝাৰ লোকসভা সমষ্টিটো কেন্দ্ৰীভূত হৈ থাকিব নে অন্যান্য? বিশেষকৈ আমাৰ দুটা সমষ্টিত ইয়াত কথা আলোচনা হৈছে, দৰং ওদালগুৰি আৰু কোকৰাঝাৰ। কাৰণ বিটিআৰত এই দুটা সমষ্টিয়ে আহে লোকসভা সমষ্টি। গতিকে আমাৰ সংগঠনবোৰে ইতিমধ্যে মনটো থিৰাং কৰিছে যে NDAৰ লগতে থাকিব। কাৰণ কেন্দ্ৰীয়ত NDA চৰকাৰ, ৰাজ্যত NDA চৰকাৰ আৰু কাউন্সিলতো আমাৰ NDA চৰকাৰ আছে, বিজেপি UPPLৰ। গতিকে সকলোৱে NDAৰ লগত থাকিব আৰু একেলগে কাম কৰিব। সেই হিচাপে আমি এই দুইটা সমষ্টিত বহুত ভোটত আগতকৈ বহুত ভোটত বিজয় হ'ব পাৰিম বুলি আশা কৰিছোঁ। এটা বেলেগ প্ৰশ্ন আজি কৰোঁ। যিহেতু এটা শান্তিৰ পৰিৱেশ ইতিমধ্যে ঘূৰি অহাটো আমি চবেই পৰিলক্ষিত হৈছে, আমি দেখিবলৈ পাইছোঁ বিটিআৰ। আজিৰ দিনটোত দেখা গৈছে যে কাৰ্বি আংলঙৰ খটখটিত দুগৰাকীকৈ চিৰাং জিলাৰ যুৱকক, তাৰে এগৰাকী প্ৰাক্তন NDFB, তেখেতৰ অস্ত্ৰৰ সৈতে বাহনত আহি থকা অৱস্থাত তাতে আৰক্ষীয়ে আটক কৰিছে। তো এইটো এই অঞ্চলৰ শান্তিৰ পৰিৱেশটো পুনৰ বিনষ্ট কৰাৰ এটা চক্ৰান্ত আৰম্ভ হৈছে নেকি ঠিক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত? লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ত বুলি মই ভবা নাই, কিন্তু এটা চক্ৰ বা এটা তেনেকুৱা চিন্তাৰ এটা ছেকশ্যন এতিয়াও আছে, চব শেষ হৈ যোৱা নাই। এটা অঞ্চলত, কোনোবা এটা অঞ্চলত দীঘলীয়া সময় এটা অস্ত্ৰৰ যেতিয়া কিবা এটা এক্টিভিটি হয়, এইটো এটা সংস্কৃতিলৈ ৰূপান্তৰ হয়। সেইকাৰণে আমি সেই সময়ত মই যেতিয়া এপছুত আছিলোঁ, বিভিন্ন দল সংগঠনৰ লগত কথা পাতি অস্ত্ৰমুক্ত এটা সমাজ গঢ়িব লাগে বুলি 2009 চনৰ পৰা এটা সংগ্ৰাম আৰম্ভ কৰিছিলোঁ।
আৰু আপোনালোকে মেইনলি চিৰাং ডিষ্ট্ৰিক্টৰ সাংবাদিকসকলে ইয়াৰ এটা সাক্ষী আছে। চিৰাং ডিষ্ট্ৰিক্টৰ য'ত আমি এণ্টি টেৰৰিজিম ডে পালন কৰোঁ আমাৰ জহেলাও চমলা বসুমতাৰী পথাৰত গহিবাৰীত, তাতে আমি 2009 চনত আৰম্ভ কৰিছিলোঁ যে BTRটো বেআইনী অস্ত্ৰমুক্ত হ'ব লাগে আৰু হিংসামুক্ত হ'ব লাগে। চ' আজিৰ সময়লৈকে আমি ক'ব নোৱাৰোঁ যে 100% যে ইয়াত মানুহ অস্ত্ৰমুক্ত হৈছে, কাৰণ 30-40 বছৰ য'ত অস্ত্ৰৰে বহুত মানুহে খেলিছে, সেইসকল মানুহে কেতিয়াবা অস্ত্ৰৰ প্ৰতি এটা আসক্তি, এটা এট্ৰেকশ্যন থাকে আৰু তেখেতসকলৰ যিটো চিন্তাধাৰা এইটো মূল খুঁটিত মেইন ষ্ট্ৰীমত অহাটো অলপ টাইম লাগে। আমি সেইকাৰণে এতিয়া BTRত এটা হেপিনেছ মিছন বুলি আৰম্ভ কৰিছোঁ আৰু তাত আমি বিভিন্ন ছেকশ্যনৰ মানুহক ৰিকনচিলিয়েশ্যন কৰাৰ কাৰণে, তেখেতসকলক মূল খুঁটিত অনাৰ কাৰণে, মূল খুঁটিতটো মানুহবিলাক ব্যক্তিগতভাৱে আহিলে মানসিকভাৱে মূল খুঁটিত অনাৰ কাৰণে বহুত চেষ্টা ৰখা হৈছে। তো মই এই যিটো ছিটুৱেশ্যন হৈছে এইটো মই চোৱা নাছিলোঁ। এনিৱে আমি সকলো সজাগ হৈ থাকিব লাগে এনি টাইম, আৰু সেইকাৰণে আজিৰ আমাৰ সকলোৰে দায়িত্ব আহিছে BTRখন ছাষ্টেইনেবল পিচৰ কাৰণে, স্থায়ী শান্তি গঢ়াৰ কাৰণে তেনেকুৱা চিন্তাধাৰাৰ কোনোবা ব্যক্তি, তেনেকুৱা কামৰ লগত কোনোবা জড়িত হ'ব বিচৰা ব্যক্তিসকলক আমি মটিভেট কৰি মূল খুঁটিলৈ সমাজখনে কি বিচাৰে, সমাজৰ মূল ধাৰাই কি বিচাৰে, ইয়াৰ লগত তেখেতসকলক জড়িত কৰাব লাগিব। সেইটোকে আমিও চাই আছোঁ যে কেতিয়ালৈকে কৰে। এতিয়া আপোনালোকেও চাই আছে, নিউজটো বজাব পাৰিলে ভাল হয়। আমিও চাই আছোঁ যে এইটো কেতিয়ালৈকে হয়। গতিকে হয়তো হ'ব দিন তাৰিখ ভাল চাই সোনকালে। চ' এইটো চিৰাঙৰ কাৰণে চবচে ইম্পৰ্টেণ্ট নিউজ হৈছে এতিয়া, বাকীবিলাকতো পিছত পাব। গতিকে জইন কৰাৰ কথা আছিল, কিন্তু এতিয়া এটা সংলাপ ওলাইছে যে 12 তাৰিখে মানে চিৰাঙৰ কাজলগাঁৱত তেখেতে জইন কৰিব বুলি। ময়ো এনেকৈ শুনি আছোঁ, আমাৰ কেইজনমান ব্যক্তি আলোচনা কৰি আছে। মই আজি সুধিম যে কিমান সোনকালে পাৰে। আপোনালোকৰ কথাটোও কম, নিউজটো সোনকালে বজাবলৈ মন আছে। আপুনি দলৰ সভাপতি, আপুনি নাজানিলে কোনে জানিব? চাওক, মই হাগ্ৰামা নহয়। হাগ্ৰামাৰ দল চলোৱাটো ৰজাৰ নিচিনা চলাইছিল। আমি গণতান্ত্ৰিক চিন্তাধাৰাৰ মানুহ, গতিকে যিকোনো কাম কৰিলে আমাৰ দলত বহুত আমাৰ উইংছবিলাক আছে, আমি চবৰ লগতো কথা পাতোঁ আৰু চবকো দায়িত্ব দিয়া আছে, এইটো কাম কৰিব, এইটো কাম কৰিব। গতিকে আজি জেনেৰেল ছেক্ৰেটাৰী ৰাজু নাৰ্জাৰী ডাঙৰীয়া এটা দায়িত্বত আছে, মাধৱ চেত্ৰী ডাঙৰীয়া এটা দায়িত্বত আছে, ৱৰ্কিং প্ৰেচিডেণ্ট ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া এটা দায়িত্বত আছে। চবে নিজৰ কামবিলাক কৰি আছে। তো সেইকাৰণে আমিও বাট চাই আছোঁ যে কথাটো যেতিয়া ফাইনেল হ'ব আমিও চিল মাৰিবলৈ ৰখি আছোঁ। আপুনি হাগ্ৰামা মহিলাৰী ৰজাৰ দৰে কৈছে, আজি হাগ্ৰামা মহিলাৰী ৰজাৰ ব্যৱহাৰৰ কাৰণে চন্দন বৰুৱা আপোনালোকৰ শৰণাপন্ন হ'বলৈ গৈ আছে। তেনেকৈ শুনিছোঁ মই। তেখেতসকলৰ দলত এটা গণতান্ত্ৰিক চিন্তাধাৰাবিলাক বেছি নচলে। হাগ্ৰামাই যি কয় সেইটোৱে হয়। হাগ্ৰামা ডাঙৰীয়াই মানে যাক মৰম কৰে সি মানে বহুত মৰম পায়, হাগ্ৰামা ডাঙৰীয়া যাক বেয়া পায় সি মানে বহুত কষ্ট পায়। তেনেকৈ কথাবিলাক শুনি আছোঁ। সেইকাৰণে দলৰ পৰা ওলাই আহিছে, আৰু ওলাই অহা মানুহবিলাক কৈছে যে দলত গণতন্ত্ৰটো নায়ে, ডেম'ক্ৰেচি বোলা একোৱেই নাই, কোনো একো ক'ব নোৱাৰে। আনপিনেদি তেখেতসকলৰ দলত ফিউচাৰ পলিচিৰ ওপৰত একো ডিছকাশ্যন নহয়, প্ৰেজেণ্ট কথা একো ডিছকাশ্যন নহয়। খালি তেখেতে এটাই কথা জানে যে ইলেকশ্যন জিকিব লাগে, সেই বুলিয়েই মিটিংবিলাক মাতি থাকে। কিন্তু মানুহ ব্যক্তি হিচাপে চবে ইছ্যুৰ কথা পাতিব বিচাৰে, সমাজৰ কথা পাতিব বিচাৰে, ভৱিষ্যতৰ কথা পাতিব বিচাৰে। চ' এই কথাবিলাক তেখেতে পাতিব নোৱাৰাৰ কাৰণে, নাজানাৰ কাৰণে তেখেতৰ ফেড আপ হৈ গৈছে, আৰু সেইটো নাম কি বাস্তে দলটো চলি আছে। আপোনালোকে দেখিবলৈ পাব এই নিৰ্বাচনৰ পিছত মই যিটো দেখিছোঁ, নাঙলৰ ছবি লৈ পেলাই ইলেকশ্যন খেলিব হয়তো আৰু মানুহ নোলাব। তেখেত আৰু তেখেতৰ কোনোবা থাকিব পাৰে ঘৰৰ মানুহ, কিন্তু বহুত মানুহে আৰু নাঙলৰ ছবিত লৈ পেলাই ভোট খেলিবলৈ এই নিৰ্বাচনৰ পিছত আৰু নাহিব মানে। বৰ্তমান নিজৰ গাড়ীত নুঘূৰে, বৰ্তমান দেখা গৈছে যে মাৰুতি 800 লৈ ময়ো এইটোৱে শুনি আচৰিত হৈছোঁ। 17 বছৰ চিফ হ'ল এটা দলৰ প্ৰেচিডেণ্ট, তেখেতে মাৰুতি কাৰত ঘূৰিছে, এইটো কি দেখাইছে? এল্টো কাৰত ঘূৰাইছে না? এইটো দুখীয়া বুলি ক'ব বিচাৰিছে নিজকে, না এইটো সাধাৰণ মানুহৰ মই ফ্ৰেণ্ড বুলি ক'ব বিচাৰিছে, না কি ক'ব বিচাৰিছে? আজি হয়তো সৰু দলৰ
তেখেততকৈ আৰু সৰু দলৰ নেতাও ইন'ভাত ঘূৰিছে বা স্কৰপিঅ' বলেৰত ঘূৰিছে, কিন্তু তেখেতে কিয় এল্ট' গাড়ীত ঘূৰিব লগা হৈছে মই এইটো আচৰিত না, আৰু চৰকাৰতো নাহেই আৰু চ' তেখেতে হয়তো প্ৰেক্টিচো কৰিব পাৰে, লাহে লাহে মোৰ চব এনেই পোৱা সম্পত্তি আছিলে চব বিক্ৰী যাব, তেতিয়া এল্টতে ঘূৰিব লাগিব, তেনেকুৱাও ভাবিব পাৰে সি। তেখেতৰ কথাবিলাক আৰু ইমান এনালাইচিছ কৰি আপোনালোকেও টাইমটো নষ্ট নকৰিব। ইমান সুন্দৰ ৰঙালী বিহু আহি আছে, ইফালে আমাৰ পবিত্ৰ ঈদ আহি আছে, ৰমজান মাহ, আৰু ইফালে আমাৰ ডাঙৰ এটা উৎসৱ ইলেকশ্যন আহি আছে, গতিকে হাগ্ৰামাৰ এইবিলাক উল্টা পুল্টা কথাত ইমান মূৰ ঘামালে আপোনালোকে ভাল নিউজটো বজাব পাহৰি যাব।